খুব পজিটিভ ৰিজাল্ট হৈ আছে মানে চিৰাঙত মই কৈছোঁ নহয় MP ইলেকশ্যনৰ পাছত খাম্পা আমাৰ তাত UPPL দলৰ যোগদান হ'ব খাম্পা মাত্ৰ থাকিলেহেঁতেন এতিয়াতো MPৰ কেণ্ডিডেট হৈ গ'ল তেওঁ বেচেৰা আহিবলৈ খুজিলেও আহিব নোৱাৰে এতিয়াতো চবেই আহিব চন্দন নহয় সকলো ব্যক্তি আজি UPPL মুখী হৈ আছে গতিকে চন্দন ব্ৰহ্মটোতো আমাৰ লগত আজি 2 বছৰৰ পৰাই লেনদেনত আছে আমি কথাটো কোৱাহে নাই গতিকে খুব পজিটিভ ৰিজাল্ট খাম্পাৰো পজিটিভ ৰিজাল্ট আৰু UPPLৰ এনেকুৱা পজিটিভ ৰিজাল্ট মানে চিৰাঙত BPM মুক্ত হ'বলৈ গৈ আছে ক'বলৈ গৈছে NDP নহয় নামটো স্পষ্টকৈ কোৱা নাই এটা কথা চাওক 2012 চনত কোনে কৰিছিলে পাৱাৰত কোন আছিলে বন্ধুকদাৰী কোন আছিলে তেওঁক সোধক 2009 চনৰ MP ইলেকশ্যনৰ আগত 2008 চনত ওদালগুৰিত এজন সাধাৰণ ৰাভা ব্যক্তি আৰু এজন সাধাৰণ মুছলমান ব্যক্তিৰ কাজিয়াটো কেনেকৈ বড়ো মুছলমানৰ কনফ্লিক্ট কৰাই দিছিলে কাৰ দিনত হৈছিলে কোনে কৰাইছিলে এখেতকে সোধক 2014 চনত যিটো হৈছে এইটো কোনে কৰাইছিলে বৰপেটাত সেইটো সোধক আচল কথাটো হ'ল পুৰণি কথাবোৰ আমি আকৌ মানুহক উচতাই দি পেলাই কাম কৰিবলৈ বিচৰা নাই ইয়াৰ পৰা আমি মুক্ত বিচাৰিছোঁ আপোনালোকে চাওক কম দিনৰ ভিতৰত বহুত ডাঙৰ এটা বম ব্ৰাছ হ'বলৈ গৈ আছে বিটিআৰত যি বম ব্ৰাছৰ দ্বাৰাই BPFে আপোনাৰ মুখটো কলা কৰিব বিচাৰিছে আমাৰ মুখটো কলা কৰিব বিচাৰিছে যে আমি বিটিআৰবাসী হয়নে নহয় ভাৰতীয় নাগৰিক হয়নে নহয় তেওঁলোকে বিচৰা ধৰণেহে হ'ব লাগিব বুলি তেনেকুৱা চিন্তা চৰ্চাৰে তেওঁলোকে কাম কৰি আছে মই আপোনালোকক এটা সত্য কথা ক'বলৈ গৈ আছোঁ BPF শূন্য হ'বলৈ গৈ আছে খাম্পা বৰগয়াৰী ডাঙৰীয়াই অস্তিত্বহীন এটা পাৰ্টিৰ এজন কেণ্ডিডেট হৈ পেলাই নিজে ৰাতি ৰাতি কান্দি থাকে সম্পূৰ্ণ তেওঁলোকৰ এজেণ্ডাবোৰ আমাৰ হাতত খবৰ আহি থাকে আৰু মই আপোনালোকৰ মাধ্যমেৰে এটা কথা বিটিআৰবাসীক জনাবলৈ পাই সুখী হ'ম MP ইলেকশ্যনৰ পাছত খাম্পা বৰগয়াৰী নিজেই আমাৰ UPPL দলত যোগদান কৰিব আৰু 14 নং সমষ্টিত এখেতেও 14 নং সমষ্টিৰ পৰাই 17 বছৰকে তেওঁ 17 বছৰত 15 বছৰ ডিপুটি চিফ আহিছে 2 বছৰটো EM আছিলে আকৌ এই 14তে ময়ো জয়যুক্ত হৈ পেলাই আজি UPPL দলৰ EM হ'বলৈ সক্ষম হৈছোঁ খাম্পা ডাঙৰীয়া হাগ্ৰামা ডাঙৰীয়াক ত্যাগ কৰি পেলাই MP ইলেকশ্যনৰ পাছত আহিব 14 চিৰাং 14 নং 14 চিৰাংটো বা 14 নং আমাৰ চিৰাং দুৱাৰটো আকৌ UPPL দলৰ হৈ পেলাই মই চেক্ৰিফাইচ কৰিব বিচাৰিছোঁ খাম্পা ডাঙৰীয়া বোমা বিস্ফোৰণৰ বিষয়টো আপোনালোকে অলপ যদি বহলাই ক'লে কি ধৰণৰ বোমা বিস্ফোৰণ সময়ৰ উত্তৰটো দিব মই তাকে কৈ আছোঁ এক মাহ সেই বোমাটো এনেকুৱা বোমা মাত্ৰ 2জন ব্যক্তিহে সিহঁতে ভাবে মানে BPF আৰু হাগ্ৰামা কোম্পানী ভাবে বিটিআৰত 2জনহে ব্যক্তি আছে এজন ব্যক্তি ঠিক আছে বিটিআৰত 2জনহে পলিটিচিয়ান আছে এজন পলিটিচিয়ান বিটিআৰত 2টাহে মানে ঈশ্বৰে যেনেকৈ আমি যদি বাইবেলৰ কথা আমি যদি কোৰাণৰ কথা কওঁ কি কয় আদম আৰু হাৱাৰ কথা যদি আমি কওঁ আমি যদি গীতাৰ কথা সৃষ্টিৰ কথা যদি আলোচনা কৰোঁ ঈশ্বৰে কেনেকৈ মানুহক সৃষ্টি কৰিছে কিন্তু হাগ্ৰামা আৰু মুনমুন সিহঁতে নিজে ভাবে ঈশ্বৰে দান দিয়া সিহঁত 2জনেহে ব্যক্তি বুলি গতিকে মই কিবা এটা বোমাৰ কথা কৈ আছোঁ পাছত আপোনালোকক ৰিজাল্টৰ পাছত জনাই দিম